ঘটনাটো কি মানে মইতো বিচনাত ৰুমতে আছিলোঁ, বিচনাত পৰিছিলোঁ মাত্ৰ। জাষ্ট মই ঘৰত সন্মুখতে ডাঙৰ শব্দ এটা শুনিলোঁ। শব্দ শুনি মই ওলাই আহিলোঁ। ওলাওতে দেখাওঁ যে দুখন মানে গাড়ী মুখামুখি সংঘৰ্ষ হৈছে। তেতিয়া বহুত গাড়ীবিলাকৰ মানুহ নামি গ'ল। আহি চাওঁ তাতে প্ৰশাসন আহে। প্ৰশাসনে আমাৰ দুজনক সাক্ষী লয়। গাড়ীৰ ভিতৰত ভাং থকা সন্দেহ কৰি চোৱা সময়ত দেখা যায়। আৰু বিশেষ তেনেকুৱা নাই আৰু ধৰক বহুত মানুহ হৈছিলে। ভাঙৰ পেকেট 20টা আছে। টোটেল আপোনাৰ 1 কুইণ্টেল 2 কিলো 56 গ্ৰাম। আৰু গাড়ীৰ পৰা 2টা মোবাইল উদ্ধাৰ কৰা হৈছে আৰু এখন ক'লা ৰঙৰ কাপোৰ এখন উদ্ধাৰ কৰা হৈছে। এইখিনি আৰু এয়াৰবেগ নহয়। অৰুণাচল হেল্ল' হা ঐ আঙুৰা কেটো আৰু গাড়ীখন বেলেগ চাৰ্জ অপশ্যন ভিতৰত কিবা বস্তু থাকিব পাৰে। আগত এটা মোবাইল খালি